খুৰা ইয়াতে ৰাতি থাকে বুলি কৈছে আৰু খোৱা বোৱাটো ইয়াতে কৰে। এইটো চাব পাৰে মানুহ কিমান কষ্টত আছে, দেখা পালে গম পাইছে চাগে চবে। বহুতে কষ্টত আছে, ইয়াতে খোৱা বোৱা কৰে, ইয়াতে থাকে ৰাতি। আপুনি ইয়াতে অকলে থাকে? ইয়াতে অকলে থাকে, খোৱা বোৱা ইয়াতে বনায়? ইয়াতে বনায় খোৱা বোৱা? ইয়াতে খোৱা বোৱা। নমস্কাৰ, আমি আছোঁ এতিয়া ব্লকত, মৰিগাঁও ডিষ্ট্ৰিক্ট। আমি এজন খুৰাৰ ওচৰলৈ যাওঁ। খুৰা নমস্কাৰ। কেনেকুৱা ব্যৱসায় চলি আছে আপোনাৰ? আপোনাৰ কল বন বিক্ৰী কৰি দানক চলি আছে আপোনাৰ। কলটো কিনি আনো। কষ্ট হৈ আছে ন? কষ্ট হৈছে আপোনাৰ, বহুত কষ্ট হৈ আছে। কষ্ট হৈ আছে। এইখিনি বস্তু লৈ আপুনি চলি আছে যেনে তেনে? চলি থাকিব লগা হৈছে। ৰাতিপুৱা কেইটা বজাত উঠে এইবিলাক আনিবলৈ? আপোনাৰ ৰাতিপুৱা সোনকালে উঠি কল বন বিচাৰিব যাওঁ। আপোনাৰ আকৌ আহি 10-11টা বজাৰ পৰা আকৌ দোকান খোলোঁ। এতিয়া ঘৰত কোন কোন আছে আপোনাৰ? ঘৰত আপোনাৰ মোৰ মাইকী মানুহ আছে আৰু নাই কোনো। আপোনাৰ দুজনে আছে? দুজনী আছে। খোৱা বোৱা? খোৱা বোৱা আপোনাৰ ইয়াতে কৰোঁ। ইয়াতে কৰে? হয়। আমি ইয়াতে এটা বস্তু দেখাব বিচাৰোঁ হয়। যে খুৰা ইয়াতে ৰাতি থাকে বুলি কৈছে আৰু খোৱা বোৱাটো ইয়াতে কৰে। এইটো চাব পাৰে যে মানুহ কিমান কষ্টত আছে, দেখা পালে গম পাইছে চাগে চবে। বহুতে কষ্টত আছে, ইয়াতে খোৱা বোৱা কৰে, ইয়াতে থাকে ৰাতি। আপুনি ইয়াতে অকলে থাকে? ইয়াতে অকলে থাকে, খোৱা বোৱা ইয়াতে বনায়? ইয়াতে বনায় খোৱা বোৱা? ইয়াতে খোৱা বোৱা আৰু ন? ঘৰত নাযাওঁ, যাওঁ কেতিয়াবা এদিন দুদিন, আকৌ যাই কৰি আহোঁ। ইয়াতে কৰি আছে? হয়। আপুনি ব্যৱসায় কৰি থকা কিমান দিন হৈছে? হ'ল আপোনাৰ 1.5 বছৰমান হৈছে। 1.5 বছৰ হৈছে ইয়াত? হয়। কোনোবা অসুবিধাটো একো হোৱা নাই ব্যৱসায় কৰি থকা? অসুবিধা হোৱা নাই, এয়া ধৰক কষ্ট হৈছে আৰু কল বন বিক্ৰী কৰি খাব লগা হৈছে। মানে কেতিয়াবা কোনোবাই সহায় কৰিব আহিছিল নে আপোনাৰ নাই, ওচৰত? কোনো অহা নাই আপোনাৰ। আজিলৈ কোনো অহা নাই? কোনো অহা নাই। ইয়াত এই কল আষি কিমানকৈ বিক্ৰী কৰি আছে? এতিয়া আমি ধৰক আনো 15-20 টকা কৰি। এতিয়া মই ল'লে কিমান টকা দিব লাগিব আপোনাক? এতিয়া আপোনাৰ ধৰক আপোনাৰ 30 টকা 40 টকা। 40 টকাকৈ দিব লাগিব? একে আষি আছে? তিনি আষি আছে? আৰু এই কল আষি? আপোনাৰ আমি 70 টকা। 120। এনেকুৱা দৰে দি আনো। ধৰক আমি এতিয়া 70 টকা দৰে আনিছোঁ কল, মালভোগ কল। আমি বেচিব লাগিব ধৰক 100 কিবা এটা এনেকৈ বিক্ৰী কৰিছোঁ। ঠিক আছে, 200 টকা। আপোনাক এতিয়া গোটেইখিনি মই মিলাই কিমান দিব লাগিব? 40 টকাকৈ ধৰক 120। 120। এইখিনি ধৰক 100 টকাকৈ? 100 টকা। 320। হয়। মই আপোনাক 500 টকা দিছোঁ হয়। এইখিনি বস্তুৰ কাৰণে। ঠিক আছে? হয়। টকা দিছোঁ। এতিয়া এইখিনি বস্তু আপুনি পিছত বিক্ৰী কৰি দিব। ঠিক আছে? আৰু মই সকলোৱে ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰোঁ যে এজন মানুহক যদি কোনোবাই সহায় কৰিব বিচাৰে আগুৱাই আহিব লাগে। তেখেতে বহুত কষ্টতে আছে, মোৰ বেয়া লাগি গৈছে নিজৰে। আপুনি ভালকৈ থাকিব। ঠিক আছে দাদা, আহিছোঁ।